হেল্ল' বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ আপোনালোকৰ বাবে। তো ভোটাৰ আধাৰ কাৰ্ড কেনেকৈ লিংক কৰা হয়, নতুন ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰা সেইটো আপোনালোকক দেখাম। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু কমেণ্টত জনাই দিব ভিডিঅ'টো কেনেকৈ লাগিল। হয়তো আপোনালোকৰ কোনো ধৰণৰ যদি প্ৰব্লেম থাকে সেইটো কমেণ্টৰ বক্সত জনাই দিব, মই সেইটো কাৰণে ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো একেলগে চাই থাকক আৰু কমেণ্টত ক'ব কেনেকুৱা লাগে ভিডিঅ'টো। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ, একেলগে চাই থাকিব, স্কিপ নকৰাকৈ চাই থাকিব। তো বন্ধুসকল, এতিয়া কি কৰিব আপোনালোকে, আপোনালোকে আহক গুগলত, যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিলে হ'ল। গুগলত আহি গ'লোঁ মই, গুগলত আহক, আহি আনে ইয়াতে মাৰি দিয়ক NBSP মাৰি চাৰ্চ কৰি দিয়ক, নহ'লে মোৰ ডিছক্ৰিপশ্যনত লিংক আছে, লিংকটোৰ পৰা আপোনালোকে ডাইৰেক্ট সেইটো পেজলৈকে যাব পাৰে। নিউ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰা হয় সেইটো আপোনালোকে দেখাম। NBSP মাৰি দিয়ক, মাৰি দি আনে চাৰ্চ কৰি দিয়ক, আহি যাব। মোৰ ইয়াতে অলপমান নেটৱৰ্ক শ্ল' সেইকাৰণে এনেকুৱা হৈ আছে। তো বন্ধুসকল চাই থাকক একেলগে, NBSP মাৰি দিয়ক। আহি গ'ল। এতিয়া ফাৰ্ষ্টতে চাওক নেশ্যনেল ভোটাৰ ছাৰ্ভিচ, ইয়াতে ক্লিক কৰি দিয়ক, ফাৰ্ষ্টতকৈ ক্লিক কৰি দিয়ক। তো আহি গ'ল এনেকুৱা এটা পেজ। এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তলত চাওক ৰেজিষ্ট্ৰেশ্যন বুলি লিখা আছে, এইটো তলত ইয়াতে ক্লিক কৰি দিয়ক, ইয়াতে ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে ফাৰ্ষ্টতে ইয়াতে মোবাইল নম্বৰ লিখি দিয়ক ইয়াতে। তাৰপিছত ইয়াতে নিউ ৰেজিষ্ট্ৰেশ্যন বুলি লিখি দিয়ক। এই তলত চাওক গ্ৰীণ এটা আখৰ দৰে লিখা আছে, তাতে লিখি দিয়ক। হয়, এতিয়া আপোনালোকৰ মোবাইল নম্বৰ লিখি দিয়ক। তলত সেইটো কেপচাৰ ইয়াতে মাৰি দিয়ক, ভালকৈ মাৰি দিয়ক যাতে ভুল নহয়। মাৰি দি চেণ্ড OTP ক্লিক কৰি দিয়ক। চেণ্ড OTP ক্লিক কৰি দিয়াৰ লগে আপোনালোকে সেইটো মোবাইলত OTP এটা যাব, সেইটো OTPটো ইয়াতে ক্লিক কৰি দিয়ক। OTPটো ইয়াতে বহাই দিয়ক। বহাৰ পিছত আপোনালোকে ইয়াতে লিখা আছে, তলত চাওক ভেৰিফাই OTP বুলি লিখা আছে। আগতে OTPখিনি বহাই লওক ভাল কৰি, ইয়াতে ভেৰিফাই কৰি দিয়ক। ইয়াতে পাছৱৰ্ডটো এনেকুৱা হ'ব, আপোনালোকক মই এক্সাম্পল দি দিছোঁ, চাওক এনেকুৱা এক্সাম্পল ৰাজু, ফাৰ্ষ্টৰ 4টা অংক হ'ব লাগিব আপোনালোকৰ ৱাৰ্ড, তাৰপিছত @ তাৰপিছত 2-3টা যেনেকুৱা হওক আপোনালোকে দিব লাগিব। তাৰপিছত আহিল ইয়াতে আধাৰ ইনফৰমেশ্যন, অহাৰ পিছত ইয়াতে 6 বিট ক্লিক কৰি দিয়ক। আহি গ'ল, চাওক ইয়াতে চব ডিটেইলছ আহি গৈছে। ইয়াতে আপোনালোকে মোবাইল নাম্বাৰ লিখা আছে, মোবাইল নাম্বাৰ লিখি দিয়ক। ইয়াতে মোবাইল নাম্বাৰ লিখি দিয়ক, চাওক মোবাইল নাম্বাৰ লিখি দিয়ক। তাৰ তলত আছে ইমেইল, দিলেও হ'ব নিদিলেও হ'ব। তাৰ ইয়াতে আছিলে চাওক আধাৰ কাৰ্ড নাম্বাৰটো আপোনালোকে লিখি দিয়ক, ভাল কৰি লিখি দিব যাতে ভুল নহয়, ভাল কৰি লিখি দিয়ক। আধাৰ কাৰ্ড নাম্বাৰটো ভাল কৰি লিখি দিয়াৰ পিছত ইয়াতে আপোনালোকে কোন ডিষ্ট্ৰিক্টৰ হয় সেইটো লিখি দিয়ক। আপোনালোকে যোনটো ডিষ্ট্ৰিক্টৰ পৰা কৈ আছে সেইটো ডিষ্ট্ৰিক্ট লিখি দিয়ক। আৰু এইখিনি তলৰ কেপচাৰখিনি ইয়াতে লিখি দিয়ক, ইয়াতে ৰিভিউত ক্লিক কৰি দিয়ক। ৰিভিউ ক্লিক কৰি দিয়াৰ লগে চাওক আপোনালোকৰ এনেকুৱা এটা পেজ আহিব। ৰিভিউ ক্লিক কৰি দিয়াৰ লগে এটা নতুন পেজ এটা খোল খাব আপোনালোকৰ। চাওক এনেকুৱা আপোনালোকৰ হৈ গ'ল। ইয়াতে প্ৰিণ্ট কৰি দিয়ক, প্ৰিণ্ট অপশ্যন আছে, প্ৰিণ্টটো কৰি দিয়ক। হয়তো লাগিব পাৰে পিছত আপোনালোকৰ, প্ৰিণ্ট কৰি দিয়ক। মই প্ৰিণ্ট কৰি দিছোঁ, আপোনালোকে লাগিলে প্ৰিণ্ট কৰি দিয়ক। তাৰপিছত ইয়াতে ছাবমিটত ক্লিক কৰি দিয়ক। এতিয়া আপোনালোকৰ ট্ৰেকিং আইডিটো আহিব, যোনটো আপোনালোকৰ অনলাইন কৰাৰ পিছত যে আইডিটো আহে সেইটো আইডি আপোনালোকৰ আহি যাব এতিয়া। চ'
ট্ৰেকিং আইডিটো আহি গ'ল, এইটো চাওক ৰেফাৰেঞ্চ নাম্বাৰ, এইটো কপি কৰি লওক। কপি কৰি হেনে ট্ৰাক ষ্টেটাছত ক্লিক কৰি দিয়ক। হয়, ইয়াতে ক্লিক কৰি দিয়ক। ক্লিক কৰি সেইটো কপি ইয়াতে পেষ্ট কৰি দিয়ক। ইয়াতে ষ্টেটাছ ক্লিক কৰি দিয়ক, আহি গ'ল চাওক। আপোনালোক এনেকুৱা দৰে অনলাইন কৰা হয়। তো বন্ধুসকল, কেনেকুৱা লাগিল ভিডিঅ'টো? ভাল লাগিলে লাইক কৰিব আৰু কমেণ্টত জনাব ভিডিঅ'টো কেনেকুৱা লাগিল। কিবা এটা নজনা থাকিলে কমেণ্ট বক্সত জনাই দিব। আপোনালোকৰ সেনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ আগ্ৰহী থাকিম। বন্ধুসকল, ভালে থাকক, সুস্থ থাকক। থেংক ইউ ভিডিঅ' দেখাৰ কাৰণে, ধন্যবাদ থাকিল।